মেট্ৰিকৰ ৰিজাল্ট দিছে আজি কি ক ৰ এক ছেকেণ্ড ৰ তো হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ ঘপককৈ আজি এটা কথা গম পাই গ'লোঁ মানে এটা খবৰ শুনি গ'লোঁ যে আজি বোলে মেট্ৰিকৰ ৰিজাল্ট দিছে তো মই এইমাত্ৰহে গম পাওঁ আৰু এইটো কাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাজিছে 12:33 মানে মই শুই আছিলোঁ শুই পিনি এনেই মোবাইলটো টিপি আছিলোঁ তাৰপিছত ঘপককৈ গম পালোঁ যে ৰিজাল্ট দিছে আজি মেট্ৰিকৰ তো তাকে বোলো কি হয় কি কথা আৰু বলক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৰিজাল্ট দিয়া কথা আছিলে 30 আৰু 31 তাৰিখে কিন্তু আজি ঘপককৈ মানে মেট্ৰিকৰ ৰিজাল্টটো দি দিলে আৰু শুনিছোঁ বোলে পিছবেলাকে মানে 3টামান বজাত মানে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব তো এইটো দিবও পাৰে নিদিবও পাৰে কাৰণ মোৰ মতে এনেকুৱা লাগিছে যে আজিয়ে দুটা ৰিজাল্ট নিদিয়ে কাৰণ হায়াৰ ছেকেণ্ডেৰীটো পিছত দিব আজিয়ে নিদিয়ে চাগে তাকে আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে আৰু এতিয়া অকণ ওলাই মেলি যাওঁ মানে আমাৰ কোনে কোনে দিছে কি কথা সকলোখিনি গম পাব ভিডিঅ' লাষ্টলৈকে চাই দিব আৰু কৈ দিব এতিয়া কৈ দিব তো এতিয়া মই যাওঁ আৰু এনেকৈ ওলাই গৈছোঁ এতিয়া ঘৰত দৰ্জাখনো মাৰি থৈ যাব লাগিব মানুহ নাই মানে চৌটো সোমাই যাব বুলি ভয় লাগেতো দিনতে তো সেইটো কাৰণে এতিয়া ওলাই যাওঁ আৰু কোনে কোনে কি ৰিজাল্ট কৰিছে যাওঁ ওচৰতে ভণ্টি এজনী আছিলে মানে আমাৰ খুৰা ছোৱালী হয় ওচৰৰে তো ভণ্টি এজনী দিছে আৰু গাঁৱৰে দিছে ল'ৰা কেইটামানে তো কাৰ কি ৰিজাল্ট হৈছে কেনেকুৱা হৈছে এতিয়া মই যাওঁ ওলাই মেলি অকণ ৰিজাল্টটো শুনি ভাল লাগে কিবা এটা যদি পাছ কৰিছে চক কেনেকুৱা তামাম ৰ'দ দিছে মানে ওলাবই নোৱাৰি টিকা ফটা ৰ'দত গাইছ আজি ৰিজাল্ট পুৰা ৰ'দ আৰু এনেকৈ গৈ আছোঁ আমি গাঁৱৰ মাজে মাজে বাইকত 3টা উঠি মেলি আৰু খাবলৈ আহিছোঁ পাৰ্টি খাবলৈ মাৰিছে মানে ব্ৰইলাৰ পাৰ্টি আজি যিটো মেট্ৰিকৰ ৰিজাল্ট হিচাপে ৰঞ্জন পূৰা ব্ৰইলাৰ মাৰিছে ঐ তোক যদি এনেকৈ কোনোবাই মাৰে কেনেকুৱা লাগিব তোক হে হে কেনেকুৱা লেতেৰা মদ দিছে চব তেজ ওলাই গৈছে পূৰা খাতৰনাক মদ দিছে এইবিলাক চুপাৰ মদ দিছে আজি যিহেতু মানে মেট্ৰিকৰ ৰিজাল্ট দিছেতো আৰু ওচৰৰ আমাৰ ভণ্টিজনীয়ে পাছ কৰিলে কি কৈ আছে সকলো কথা কৈ আছোঁ কিন্তু এইপিনে আজি খানাটো মেইন যে ৰাতিকে সেইটো কাৰণে মানে ৰঞ্জনে পূৰা ব্ৰইলাৰ মাৰি আছে এই খাতৰা মাৰিছে কিন্তু ক'ব লাগিব দেই সি পাৰিব ইয়াক যদি এনেকৈ দাহৰ কাটি কোনোবাই দিয়ে গোটেই পেলাইছোঁ গাই এনেদি ব্ৰইলাৰ চইলাৰবোৰ পূৰা গৰম পানীত দি দিলোঁ আৰু এতিয়া মানে ফটাফট গুচাব লাগে মানে কি কয় আৰু এইপিনে ৰঞ্জনে পূৰা গুচাই আছে এইপিনে মাইন্দা ফাটি গৈছে গৰম পানীটো বেছি হ'ল গৰম বেছি হ'ল ব্ৰইলাৰ এতিয়া কাটিব লাগিব আৰু ৰঞ্জন পূজা চাবলৈ বন্ধুক এটা বেলুন কিনি দিম সিহঁতক হোটেললৈ লৈ আহিছে পানী খাবলৈ পিনে পূৰা ঘুগুনি পকৰি বনাই আছে খাবি আজি এই খুৱাইছে মানে এই কি ৰিজাল্ট কৰিলে মই ঘৰত ক'মগৈ তাৰপিছত এইপিনে মানে খুৱাবলৈ আনিছে পাৰ্টি তই খাবি মানে আৰু এইপিনে আমাৰ ছোৱালীসকলে খোৱাত ব্যস্ততা হৈ পৰিছে আহিছিলোঁ এতিয়া পাৰ্টি খাবলৈ বিকিহঁতৰ ঘৰ এইটো আছে বিকিহঁতৰ ঘৰ দেখাইছোঁ যে মোৰ লগত এই ব্লগ চগ উঠি থাকে কেনেকুৱা ৰিজাল্ট ভাল হ'ল ৰিজাল্ট দিয়কচোন বাৰু ৰিজাল্ট ভালেই হ'ল আৰু এতিয়া পাৰ্টিটো কি খুৱাই আৰু বিকিয়ে নে কি কয় কি খুৱাবি এতিয়া বেলেগৰ খানা আছে এইবিলাক ৰঞ্জনে আকৌ চিগনেচাৰ খাই বোলে বোলে পাৰ্টি চাৰ্টি নালাগে আমাক বোলে ডাইৰেক্ট বোলে চিগনেচাৰ আৰু এতিয়া কি কয় চাহ তাহ খালোঁ চাহ তাহ খাই এতিয়া যাওঁ ঘৰলৈ যাওঁ আৰু ভণ্টিজনী যে আছিলে তাত মই পাৰ্টি খুৱাইছিলে পাৰ্টি চাৰ্টিবোৰ তো তাই মানে ফাৰ্ষ্ট ডিভিজন 4টা লেটাৰ পাইছে ভালেই পাছ কৰিছে আৰু তাৰ এখন খানা আছে ৰাতিকৈ খাবগৈ লাগিব আৰু এইপিনে বিকিখলৈ আহিলোঁ পাক এটা মাৰি থৈ গ'লোঁ বিকিকো মানে এইপিনে পাছ চাছ কৰিছে যিহেতু গাইছ এতিয়া বহি আছোঁ এইপিনে পাৰ্টি খাবলৈ আহিছে কি ৰচোন এইপিনে বহি আছে গোটেই গাল বহি আছে এইপিনে আৰু এইপিনে পূৰা মানুহ আহি আছে মানে এডোখৰত পাৰ্টি খাবৰ কাৰণে আহিছে পূৰা মানুহ ফুল ভিতৰত পূৰা ফুল এইপিনে আমাৰ পূৰা বহি আছে টিনা ব্লগ এটা আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব দেই মই তলত ডেছক্ৰিপশ্যনত লিংক দি দিম তো গাইছ এইপিনে এতিয়া পূৰা ব্ৰইলাৰ চইলাৰ কাটি আছোঁ এইপিনে ব্ৰইলাৰ দেখিবলৈ পাইছে পূৰা কাটা হৈ গৈছে সেইপিনে ৰঞ্জন আছে ৰঞ্জনে পূৰা কাটি আছে আৰু মাইণ্ডাটো মেইনটো গুচাই আছে পেটুটো এইটো পেটু হয় পেটু গুচাই আছে এইপিনে আৰু এইপিনে মাংস আজি পাৰ্টিটো অকণ ডবল হ'ব লাগিব তাৰপিছত আমাৰো কি হয় সেইকাৰণে অনেক ক্ষতি এইটো হ'ব আৰু এইপিনে এইকেইটা পোৱালিকেইটা তই কাটি লওঁ পটাপট মাংসটো মানে কালি একদমেই ভিডিঅ' কৰা নহ'ল মানে খানা চানা খাই অহাৰ পিছত ঘৰত আৰু শুই কালি বৰ গা চাবোৰ কিবা লাগি আছিলে তো সেইটো কাৰণে কালি একদমেই পূৰা মানে ভিডিঅ' কৰা নহ'ল তো আজি ভিডিঅ'টো সমাপ্ত মাৰিবলৈ আহিছোঁ বেছি দীঘল ভিডিঅ' নকৰোঁ আৰু ছোৱালী তাই পাইছিলে ভণ্টিজনীয়ে পাইছিলে ফাৰ্ষ্ট ডিভিজন 4টা লেটাৰ পাইছিলে আৰু ভালকৈ পাছ কৰিছে আৰু তোমালোকে কেনেকৈ পাছ কৰিছা সকলোৱে কমেণ্টত জনাই দিবা ভাল লাগিব আৰু আমাৰ নিচিনা মানে ডিভিজন নধৰিলেও নাই মানে আমাৰ 3rd 2nd 1st আমি এইবোৰতে হওক
আমি পাছ কৰোঁতে মানে সিমানতে হোক, থাৰ্ড পালোঁ হোক, ছেকেণ্ড পালোঁ হোক, ফাৰ্ষ্ট পালোঁ হোক। আৰু আমাৰ মানে এটা লজিক আছে যে তহঁতি কিহত পাছ কৰিছিল মানুহে সুধিলে আমি ক'ব পাৰিম যে আমি কৰোণাত পাছ কৰিছোঁ। আমাৰ এটা লজিক। তো আজিলৈ ভিডিঅ'টো ইমানতে ভাল কৰিছোঁ, ভালকৈ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবা। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। বাই।